हेलो फ्रेंड्स गुड इवनिंग नमस्कार मैं विकास मोर यूट्यूब चैनल विकास नंदन तरफर পৰা সকলোলৈকে অভিনন্দন জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱাদেৱৰ তেজপুৰ স্থিত গৃহটো দেখিবলৈ পাব। অসম চৰকাৰৰ দ্বাৰা সংৰক্ষিত এই ভৱনটোৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা এই ভিডিঅ'টোৰ যোগেদি মই দেখাবলৈ যত্ন কৰিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা বেল বুটামখন প্ৰেছ কৰি দিয়ে যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' মোৰ অতি সহজে উপলব্ধ হয়। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা সাহিত্য, কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয়। তেখেতৰ মৃত্যু শিল্পী দিৱস ৰূপে পালন কৰা হয়। আহক আমি তেখেতৰ বাসভৱনটোৰ ভিতৰত এবাৰ প্ৰৱেশ কৰোঁ।